বন্ধু বান্ধৱীসকল নমস্কাৰ আৰ এডুকেশ্যন অসম চেনেলৰ অন্য এটা ভিডিঅ'লৈ মই তোমালোক সকলোকে স্বাগতম জনাইছোঁ। যিসকলে আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট 2022ত গ্ৰেড 4 আৰু গ্ৰেড 3ৰ 26,000 পোষ্টৰ কাৰণে এপ্লিকেশ্যন কৰিছিলে তেওঁলোকৰ এডমিট কাৰ্ডসমূহ ইতিমধ্যে ৱেবছাইটত উপলব্ধ হৈছে আৰু সেই অনুসৰি গ্ৰেড 4ৰ লিখিত পৰীক্ষা অনুষ্ঠিত হ'ব অহা 21 আগষ্ট 2022 আৰু গ্ৰেড 3ৰ লিখিত পৰীক্ষা অনুষ্ঠিত হ'ব 28 আগষ্ট 2022 তাৰিখে। উক্ত পৰীক্ষাত অৱতীৰ্ণ হ'বলৈ যাওঁতে কি নিব লাগিব আৰু পৰীক্ষা দিয়াৰ সময়ত কি নিয়ম মানি চলিব লাগিব সেই সকলোবোৰ কথা মই এই ভিডিঅ'টোত আলোচনা কৰিম। গতিকে ভিডিঅ'টো শেষলৈ চাই থাকিবা আৰু ভিডিঅ'টো ভাল পালে লাইক কৰিবা, কমেণ্ট কৰিবা আৰু বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা। লগতে আৰ এডুকেশ্যন অসম চেনেলটো যদি এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই তেন্তে এতিয়াই ছাবস্ক্ৰাইব কৰি লোৱা আৰু কাষত থকা বেল আইকনত ক্লিক কৰি নটিফিকেশ্যন অন কৰি ল'বলৈ নাপাহৰিবা। এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। 1 নম্বৰ পইণ্টটোত আছে কোনো প্ৰাৰ্থীকে এডমিট কাৰ্ড অবিহনে ভিতৰত সোমাবলৈ দিয়া নহ'ব আৰু এডমিট কাৰ্ডখন নিৰীক্ষকক দেখুৱাইহে ভিতৰত প্ৰৱেশ কৰিব পাৰিব। 2 নম্বৰ পইণ্টত আছে সকলো প্ৰাৰ্থীয়ে যিকোনো এখন ফটোযুক্ত আইডেণ্টিটি কাৰ্ড যেনে ভোটাৰ কাৰ্ড, পান কাৰ্ড, আধাৰ কাৰ্ড বা ড্ৰাইভিং লাইচেঞ্চ ইয়াৰে যিকোনো এখন ID প্ৰুফ লগত লৈহে বা এখন ID প্ৰুফ নিৰীক্ষকক দেখুৱাইহে তেওঁ ভিতৰত সোমাব পাৰিব। 3 নম্বৰ পইণ্টত আছে কোনো পৰীক্ষাৰ্থীকে পৰীক্ষা চলি থকা সময়ত অৰ্থাৎ পৰীক্ষা আৰম্ভ হোৱাৰ পিছত বা শেষ হোৱাৰ আগতে বাহিৰলৈ আহিবলৈ অনুমতি দিয়া নহ'ব বা কোনো প্ৰাৰ্থীকে মাজতে ভিতৰত সোমাব দিয়া নহ'ব। 4 নম্বৰ পইণ্টত আছে কোনো কিতাপ বা বহি বা কোনো কাগজ, মোবাইল ফোন, কেলকুলেটৰ, ঘড়ী বা যিকোনো ইলেক্ট্ৰনিক গেজেট পৰীক্ষা হলৰ ভিতৰত নিব দিয়া নহয়। পৰীক্ষাৰ্থীসকলে কেৱল এডমিট কাৰ্ডখন, বল পইণ্ট পেন আৰু ফটো আইডেণ্টিটি কাৰ্ডখনহে লগত নিব পাৰিব। 5 নম্বৰ পইণ্টত আছে পৰীক্ষাৰ্থীসকলে লগত অনা সকলো সামগ্ৰী নিজৰ ৰিক্সত বাহিৰত থৈ আহিব লাগিব। 6 নম্বৰ পইণ্টত আছে কোনো পৰীক্ষাৰ্থীয়ে যদি এই নিয়মসমূহ পালন নকৰে বা অমান্য কৰে তেওঁক ডিছকুৱালিফাই কৰা হ'ব আৰু বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ'ব। 7 নম্বৰ পইণ্টত আছে প্ৰাৰ্থীজনে কুৱেশ্যন বুকলেটত নিজৰ ৰোল নম্বৰ স্পষ্টকৈ লিখিব লাগিব। 8 নম্বৰ পইণ্টত আছে OMR ফিল আপ কৰাৰ আগতে প্ৰশ্ন ভালদৰে পঢ়ি বুজি লৈহে মাৰ্কিং কৰা উচিত, কাৰণ এবাৰ ভুলকৈ মাৰ্কিং কৰিলে সেইটো শুধৰণি কৰাৰ কোনো ব্যৱস্থা নাই। তাৰপিছত 9 নম্বৰত আছে এটা প্ৰশ্নৰ বিপৰীতে এটা অপশ্যনহে মাৰ্কিং কৰিব লাগিব। এটাতকৈ বেছি অপশ্যনত মাৰ্কিং কৰিলে সেইটো ৰং এনচাৰ বুলি বিবেচনা কৰা হ'ব। 10 নম্বৰ পইণ্টত আছে OMR ছিটখনত অন্য কোনো দাগ দিয়াটো অনুচিত, অন্যথা গোটেই OMR ছিটখনেই ৰিজেক্ট হৈ যাব পাৰে। 11 নম্বৰ পইণ্টত আছে OMR ছিটখন ভাঁজ কৰা, পিন মৰা, আঠা দিয়া বা অন্য যিকোনো ধৰণে নষ্ট কৰাটো অনুচিত। 12 নম্বৰ পইণ্টত আছে অভাৰ ৰাইটিং, টিক মাৰ্ক দিয়া বা ক্ৰছ মাৰ্ক দিয়া আৰু এটাতকৈ অধিক মাৰ্কিং কৰাটো ৰং এনচাৰ বুলি বিবেচনা কৰা হ'ব। 13 নম্বৰ পইণ্টত আছে পৰীক্ষাৰ্থীসকলে দুবাৰ চহী কৰিব লাগিব, এবাৰ এটেণ্ডেঞ্চ শ্বীটত আৰু এবাৰ পৰীক্ষা শেষ হোৱাৰ সময়ত কুৱেশ্যন বুকলেট আৰু OMR শ্বীট জমা দিয়াৰ সময়ত। কোনোবাই যদি জমা দিয়াৰ সময়ত চহী নকৰে তেন্তে তেওঁক এবচেণ্ট বুলি ধৰা হ'ব। আৰু 14 নম্বৰ পইণ্টত আছে পৰীক্ষাৰ্থীসকলে ৰাফ ৱৰ্ক বা হিচাপ নিকাচবিলাক কুৱেশ্যন বুকলেটত দিয়া নিৰ্দিষ্ট ঠাইতহে কৰিব লাগিব, OMR শ্বীট বা অন্য কাগজত কৰিব নোৱাৰিব। 15 নম্বৰ পইণ্টত আছে আটাইকেইটা প্ৰশ্নৰ কাৰণে এখনেই OMR শ্বীট যোগান ধৰা হ'ব আৰু OMR শ্বীটখনত কেণ্ডিডেটজনৰ ৰোল নম্বৰ আৰু ফটো প্ৰিণ্ট কৰা থাকিব। গতিকে তোমালোকে মাৰ্কিং কৰাৰ আগতেই সেইখনত থকা ৰোল নম্বৰ আৰু ফটো তোমাৰেই হয় নে নহয় সেইটো ভালদৰে চাই ল'বা আৰু যদি কিবা ভুল থাকে লগে লগে নিৰীক্ষকৰ আগত ৰিপৰ্ট কৰিবলৈ নাপাহৰিবা। 16 নম্বৰ পইণ্টত আছে কুৱেশ্যন বুকলেটৰ লগতে OMRখনো দিয়া হ'ব আৰু OMRখনৰ নিৰ্দিষ্ট ঠাইত কুৱেশ্যন বুকলেট নম্বৰ, কুৱেশ্যন বুকলেট কোড ইত্যাদি লিখিব লাগিব। 17 নম্বৰ পইণ্টত আছে পৰীক্ষাৰ সময় হ'ব 2 ঘণ্টা আৰু প্ৰশ্নৰ সংখ্যা গ্ৰেড 3 আৰু গ্ৰেড 4ৰ কাৰণে বেলেগ বেলেগ হ'ব। 18 নম্বৰ পইণ্টত আছে OMR ফিল আপ কৰোঁতে কেৱল ক'লা বা নীলা বল পইণ্ট পেনহে ব্যৱহাৰ কৰিব লাগিব, অন্য কোনো পেঞ্চিল বা জেল পেন ইত্যাদি ব্যৱহাৰ কৰিব নোৱাৰিব। 19 নম্বৰ পইণ্টটো আছে কুৱেশ্যন বুকলেট কোডটো সঠিককৈ লিখা বা পূৰ কৰা হৈছেনে সেইটো ভালদৰে চাই ল'বা।
যদি তোমাৰ ভাগত কুৱেশ্যন বুকলেট কোড এ পৰে তেন্তে OMR চিটত নিৰ্দিষ্ট স্থানত এ লিখি তলত এ থকা বৃত্তটো মাৰ্কিং কৰি দিব লাগিব আৰু যদি তেনেকৈ বি পৰে তেন্তে বি লিখি তলত বি থকা বৃত্তটো মাৰ্কিং কৰিব লাগিব 20 নম্বৰ পইণ্টত আছে প্ৰশ্নবিলাক MCQ বা মাল্টিপল চইচ কুৱেশ্যন হ'ব অৰ্থাৎ প্ৰশ্নটোৰ লগত উত্তৰৰ 4টা অপচন দিয়া থাকিব তাৰ মাজৰ পৰা শুদ্ধ উত্তৰটো বাছি উলিয়াই সেই অনুসৰি OMRত মাৰ্কিং কৰিব লাগিব 21 নম্বৰ পইণ্টত আছে ভুল উত্তৰৰ বাবে কোনো নিগেটিভ মাৰ্কৰ ব্যৱস্থা নাথাকে 22 নম্বৰ পইণ্টত আছে প্ৰশ্ন কাকতসমূহ বহুভাষিক হ'ব অৰ্থাৎ প্ৰশ্নসমূহ অসমীয়া বেংগলী বড়ো ইংৰাজী আৰু হিন্দীত থাকিব আৰু শেষত 23 নম্বৰ পইণ্টটো আছে যদি OMRখন নষ্ট থাকে বা ফটা চিঙা থাকে লগে লগে নিৰীক্ষকৰ ওচৰত ৰিপৰ্ট কৰিব লাগিব ঠিক আছে পৰীক্ষাৰ মূল নীতি নিয়মখিনি এইখিনিয়ে তোমালোকে নিশ্চয় এই নীতি নিয়মবিলাক ভালদৰে বুজিব পাৰিছা মই এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত OMR কেনেদৰে ফিল আপ কৰিব পৰীক্ষাটোৰ চিলেবাছ লগতে সাধাৰণ জ্ঞান জেনেৰেল ইংলিছ মেথছ শ্বৰ্টকাটছ ইত্যাদিৰ বিভিন্ন ভিডিঅ'ৰ লিংক দিম ভিডিঅ'বোৰ চাই তোমালোকে অলপ হ'লেও উপকৃত হ'ব পাৰিবা বুলি আশা কৰিছোঁ ভিডিঅ'টো শেষলৈ চোৱাৰ কাৰণে ধন্যবাদ ভিডিঅ'টো ভাল পালে লাইক কৰিবা কমেণ্ট কৰিবা লগতে RR এডুকেশ্যন অসম চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা ধন্যবাদ